পুনৰ প্ৰেজেন্ট মাৰিবলৈ চুং ৰুল নাম্বাৰ 1 Yes sir তই বৰ খাটাৰাকে চিঞৰিছ ৰুল নাম্বাৰ 10 Yes sir তোৰ চিয়নটো হেভি লাগিছে ৰুল নাম্বাৰ 50 Yes sir good morning sir আচ্ছা দে গুড মৰ্নিং Good morning sir ঠিক আছে আজি যে তহঁতি আকৌ গান চান নেগালি Dikono aribo nuaru Zaji no aribo nuaru অকল ইমান গালে কেনেকে হ'ব নিজৰ গান লিখি আনিবি কাইলে নিজৰ গান তিনটাই গাব লাগিব ওকে Eku cinta nokoribo sir apuni বাৰু আজি এটা বিৰাটে বেছি খাটাৰা মই প্ৰশ্ন সুধিম তই হি আমি হৈছো মানুহ ওকে কেনেবাকে sir আমি গৰু যেন অনুভৱ হয় নেকি বাও নহয় অনুভৱনো হ'ব কেলে মানে মই যিটো প্ৰশ্ন সুধিম এতিয়া সেই প্ৰশ্নটো মানুহৰ লগত জড়িত তেনেহলে no problem sir সেইকাৰণে কচোন মানুহ প্ৰথমতে জন্ম হৈছিল ক'ত পৃথিৱীত sir পৃথিৱীত বুলিতো ময়ো জানিছো না মংগল গ্ৰহ না বুধ গ্ৰহ না বৃহস্পতি গ্ৰহত মানুহ আছে মানুহ কেৱল পৃথিৱীতে আছে পৃথিৱীৰ কোন ঠাইত জন্ম হৈছিল সেইটো ক ভাৰতবৰ্ষত কোনো পধ্যে নহয় sir যদি হোৱা হলে আমি গমে পালোহেঁতেন এটো ভাৰতৰ বাহিৰত sir সেইটোৱে মই কৈছো ভাৰতৰ বাহিৰত হয় ক'ত তাৰমানে sir বস্তুটো আমি কেপচাৰ কৰিব পৰা নাই তথাপি কৈ নিদিয়ে নেজানুং বুলি যদি sir আপুনি ইমানে জানে তেনেহলে কওকচোন পৃথিৱীত প্ৰথমতে পুৰুষ নে মহিলা জন্ম হৈছিল মতা মানুহ নে মাইকী মানুহ জন্ম হৈছিল যদি উত্তৰ দিব পাৰে উই আৰ সিলেক্টেড ইউ আৰ ভেৰি ডেঞ্জাৰ মেন sir কি ৰে পিতাই প্ৰথমতে পৃথিৱীত মতা মানুহ নে মাইকী মানুহ জন্ম হৈছিল we are considering this point very clarification কি অৰ্থ হয় ইয়াৰ হেতু আমি নিজেও নাজানো হয় sir কওক আপুনি এইটোহে খাটাৰা আকৌ নেজানুং নহয় হেতুৱে কথা sir আমি জানো তো তাৰমানে তহঁতি জান তেনেহলে প্ৰথমতে পৃথিৱীত মতা মানুহ নে মাইকী মানুহ জন্ম হৈছিল obviously মতা মানুহ sir জন্ম হৈছিল কেনেকে জানিলি মতা মানুহ বুলি হেতু বাদ দিয়ক sir যিহেতু আপুনি গমে নাপালে মতা মানুহ নে মাইকী মানুহ আমি তো কিবা এটা উত্তৰ দিছো আপুনি তো উত্তৰ দিব নোৱাৰিলে মিলিয়ে কথা কয় এনে বকি দিছে মতা মানুহ বুলি গাইস উত্তৰ কেনেকে জানিম বাৰু আমি জানিবলৈ চেষ্টা নকৰো যদি আপোনালোকে জানে তেজদি কমেন্ট কৰিবচোন হ'ব দে হোৱাটোতো হ'ব দিয়ক sir এতিয়া আপোনাক মই এনেকুৱা এটা ধুনীয়া কবিতা কম কাহিনী কম আপুনিও ক'বলৈ বাধ্য হৈ যাব হয় নেকি তেনে যদি শুনিব পাৰি এখন স্কুল আছিল sir তাতে এটা ক্লাছ হৈ আছে ক্লাছটো শেষত এদিন ছাৰে পৰীক্ষা পাতিলে পৰীক্ষাত প্ৰশ্ন দিলে এনেকুৱাকে উত্তৰ শুনি মাথা বেয়া হৈ যাব sir দে উত্তৰ ক উত্তৰ বাৰু লাহে কম sir কিন্তু হে পৰীক্ষাটোত ছোৱালীবিলাকৰ বাহিৰে ল'ৰাবিলাক গোটেই হোপাই ফেল কৰিলে কি ষ্টাইলত ফেল কৰিলে হেতু জানিলে আপোনাৰ মাথা বেয়া হৈ যাব মাথা বেয়া নহলে হুৰহুৰাই হাঁহিব আৰে চিধা কেছটো বুজাই দে না হয় sir একো ছোৱালী কেছটো নগেন ছাৰে প্ৰশ্ন দিছিলে তোমাৰ প্ৰিয় কণ্ঠশিল্পী গৰাকীৰ বিষয়ে লিখা প্ৰিয় কণ্ঠশিল্পী এইটো আগতে খুব দিয়ে এতিয়াও দিছে মানে কি লিখিলে এতিয়া sir পৰীক্ষা হলত মাৰ্কছক লৈ ল'ৰাবিলাকে 3 ঘণ্টা নিজৰ প্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাৰ বিষয়ে লিখি থাকিলে কি প্ৰশ্নটোত নাম্বাৰ আছিলে কেৱল 1 মাৰ্কছ কিন্তু ল'ৰাবিলাকে 3 ঘণ্টা সময় 10 পেজ দীপলিনা ডেকাৰ বিষয়ে লিখি পেলালে এতিয়া আপুনি স্যাৰ নিজেই কওক যিমানে দীঘল নিলিখক কিয় 1 নম্বৰ আছিলে মানে 1 নম্বৰ পাব হে অঘাতন ষ্টুডেন্ট কিটাই কেনেকে পাছ কৰিব গৰু ফেল মাৰাটো তো স্যাৰ স্বাভাৱিক কথা ধুনীয়া ষ্টুডেণ্টৰ ধুনীয়া কৰ্মকাণ্ড নিজৰ প্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাৰ বিষয়ে লিখিছে ছোৱালীবিলাকে কাৰ কথা লিখিলে স্যাৰ নিজৰ সিংগাৰৰ বিষয়ে কিন্তু ল'ৰাবিলাকে যে বেলেগ প্ৰশ্ন উত্তৰ নাজানে সেইকাৰণে মাৰি দিলে অঘাতন কিটাই চান্স পাইছে মানে ডান্স মাৰি দিছে এনেও দীপলিনা ডেকা বাইদেউ সবে ভাল পায় সবৰে কণ্ঠশিল্পী মজা মই আগতীয়াকে কলুং যে সেইকেইটা ষ্টুডেণ্ট অধপতনলৈ যাবই যাব নগলে স্যাৰ পাছতীয়াকে হলেও যাব এনেকি ঠিক আছে দে হৰি তই এটা প্ৰশ্ন উত্তৰ দে এই যে বৰ্তমান ষ্টুডেণ্টবিলাকে মানুহে ল'ৰা ছোৱালীবিলাকে ছোৱালী বেছি নহয় ল'ৰাবিলাকে কেপি শিখৰ গুটখা যে খায় সেইটো ভাল বুলি ভাব নে বেয়া বুলি ভাব অবিয়াসলি ভাল স্যাৰ অবিয়াসলি ভাল বাবে তো সবে খায় না বেয়া হোৱা হলে তো কোনে খালেহেঁতেন না কথাটো অৱশ্যে নোহোৱা নহয় কিন্তু তহঁতেও জানো যে ই স্বাস্থ্যৰ বাবে হানিকাৰক ইমানখিনি জনাৰ পাছতো ভাল বুলি কিয় স্বীকৃতি দিছে ভাল বুলি কিয় সবে বাছি লৈছে যে খায় স্যাৰ তাতকৈ ডাঙৰ কথাটো আপুনি কি জানে এই চিগাৰেটৰ পেকেটটো দেখাই দিয়ে বোলে চিগাৰেট খালে কি হয় তথাপিতো খায় তাৰমানে ই ভাল বস্তু আৰু সকলোতকৈ ডাঙৰ কথাটো হ'ল স্যাৰ এই কেপি চিগাৰেট শিখৰ এইবিলাক খালে আমাৰ পৃথিৱীখনৰ কাৰণে ভাল কেনেকে আপুনিতো ভালকে গম পায় যে পৃথিৱীত দিনক
অবভিয়াছলি নহয় গতিকে ছাৰ এই ক্ষেত্ৰতে কেপি শিখৰ গুটখাবিলাকে এটা ধুনীয়া ৰোল প্লে কৰিছে মানে কেপি শিখৰ গুটখা ভাং ড্ৰাগছ এইবিলাক খালে বোলে মানুহ সোনকালে মৃত্যু হয় 20 বছৰ যাবলগীয়াটো 15 বছৰ যায় তাৰ মানে 5 বছৰ আয়ুচ্যুতি হৈ গ'ল সোনকালে মৰি যাব আৰু সোনকালে মৰি গ'লে পৃথিৱীৰ জনসংখ্যা কমি যাব ইফালে পৃথিৱীৰ পৰা জনসংখ্যা কমি যোৱা মানে পৃথিৱীখনৰ কাৰণে ভাল পদক্ষেপ গতিকে এই গুটখাবিলাকে জানো এটা ভাল ৰোল ফলো কৰা নাই ধুনীয়া ধুনীয়া চিন্তাধাৰা ধুনীয়া ধুনীয়া আমি বেয়া চিন্তাধাৰা ছাৰ কৰিবই নোৱাৰো ইয়াতকৈ এটা খাতৰা কাহিনী আছে আপুনি শুনিলে এইটোতো হুৰাই আহিব কেপি শিখৰ কাহিনী ভালটোকো বেয়া বেয়াটোকো তহঁতি ভাল বনাই দিয় এবাৰ আকৌ কি কাহিনী আছে হৰকান্ত নামৰ ছাৰ এজন ব্যক্তি আছিল সেই ব্যক্তিজনে এটা কুকুৰ পুহিছিল এদিনাখনৰ কথা ঘৰলৈ আহিছিল এটা চোৰটোৱে বস্তু বাহিনী উঠাই লৈ গ'ল কিন্তু কুকুৰটোৱে একো নকৰিলে সেইবাবে হৰকান্তৰ কুকুৰটোক খাতৰা গালি পাৰিছে চালা কুকুৰ না কুকুৰে একো নাজানো তোক কিনে ভাত চাত দি পুহি ৰাখিছো চোৰটোক তই নধৰিলি কিয় তাৰপিছত ফেফাই দুফাই কুকুৰটোৱে ৰিপ্লাই দিছে যোৱা সপ্তাহত আপোনাৰ শহুৰ দেউতাই মাস্ক পিন্ধি আহিছিল চিনি নাপায় তেওঁক মই চোৰ বুলি কামোৱাৰ পিছত আপুনি মোক কিমান পিটিছিল মনত আছেনে ঠিক সেইদৰে আজি যিটো মানুহ আহিছিল চুৰ কৰি বস্তু লৈ গৈছিল সেই মানুহটোৱেও মাস্ক পিন্ধি আহিছিল এতিয়া মই কেনেকৈ জানিম সেইটো চোৰে আছিল নে আপোনাৰ শহুৰ দেউতা আছিল লগালগ কিজানি 2 ছেকেণ্ডৰ বাবে হ'লেও হৈ পৰিল হৰকান্তই অবাক কাৰণ সিয়ে শিক্ষা দিছে সেইটো কি যে হ'ব কুকুৰ হৰকান্তৰ শহুৰ দেউতা চবে সমভাগে নিজে বেলেগ বেলেগ কুকুৰটোৱে তো ছাৰ ঠিকেই শিক্ষা পালন কৰিছে ঠিকেই দায়িত্ব পালন কৰিছে যি শিকাইছে তাকে মানিছে সেইটোৱে তো ডাঙৰ সমস্যা ঠিক আছে দে ইণ্টাৰেষ্টিং ওকে ছাৰ আজিলৈ ইমানতে ছুটি 10লৈকে মাতিম পলাবি 1 2 3 4 5 6 7 8 9 10